নমস্কাৰ স্বাগতম মোৰ চেনেলটোলৈ সকলোকে। তো আপোনালোকে থাম্বনেইলটো দেখি গম পাইছে যে আজি কাৰ বিষয়ে আলোচনা কৰিম। আজি জানিম অসম গৌৰৱ ৰিয়ান পৰাগৰ লাইফষ্টাইল এণ্ড বায়োগ্ৰাফিৰ বিষয়ে। তো ভিডিঅ'টো শেষলৈকে চাব বুলি আশা ৰাখিলোঁ। তো ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ আহক। ৰিয়ান পৰাগৰ জন্ম হৈছিল 10 নৱেম্বৰ 2001 চনত। ফুল নেমটো হৈছে ৰিয়ান পৰাগ দাস আৰু নিক নেমটো হৈছে ৰিয়ান। ৰিয়ান পৰাগৰ বাৰ্থ প্লেচ হৈছে গুৱাহাটী অসম। জয়দিক হৈছে স্কৰ্পিঅ'। প্ৰফেশ্যন হৈছে ক্ৰিকেট প্লেয়িং। হাইট হৈছে 5.9 ফিট আৰু ৱেইট হৈছে 78 কেজি। হেয়াৰ কালাৰ ব্লেক আৰু আই কালাৰ হৈছে ব্ৰ'। নেশ্যনেলিটি ইণ্ডিয়ান আৰু ৰিলিজন হৈছে হিন্দু। ৰিয়ান পৰাগৰ দেউতাকৰ নাম হৈছে পৰাগ দাস, ৱৰ্কছ এট ইণ্ডিয়ান ৰেলৱে। ৰিয়ানছ ফাদাৰ পৰাগ দাস ইজ এ ফৰ্মাৰ ফাৰ্ষ্ট ক্লাছ ক্ৰিকেটাৰ। মাকৰ নাম হৈছে মিঠু বৰুৱা। Mother Mithu is a national record holder in swimming and also represented her country in Asian Championships and SAF Games. School হৈছে South Point School, Guwahati. ৰিয়ান পৰাগৰ IPL salary হৈছে 60 লাখ। U90 Test debut 23 July 2017 against England. Net worth হৈছে 80 lakhs approx. Hobbies হৈছে music, play station game. জাৰ্চি নম্বৰ হৈছে 5। ফেভৰেট ক্ৰিকেটাৰ হৈছে বিৰাট কোহলি। ফেভৰেট কুইজনি হৈছে আছমিজ ফুড। ফেভৰেট কালাৰ হৈছে ব্লু। ফেভৰেট শ্বট হৈছে ফুল শ্বট। ফেভৰেট হিৰো হৈছে ডেডপুল। ফেভৰেট ডেষ্টিনেশ্যন হৈছে আইলেণ্ড। ৰিয়ান পৰাগৰ কোচ হৈছে পৰাগ দাস। হিজ ফাদাৰ নেচাৰ অন ফিল্ড কুল এণ্ড ক্লেম। পৰাগ ষ্টাৰ্টেড প্লেয়িং ক্ৰিকেট এট দ্য এজ অফ 8। হিজ চাইল্ডহুড হিৰো ৱাজ MS ধোনী। কেৰিয়াৰ টাৰ্ণিং পইণ্ট স্ক'ৰ্ড 207 in matches against England in 2017. ৰিয়ান পৰাগক ক্ৰিকেটৰ প্ৰতি ইনস্পিৰেশ্যন দিয়া খেলুৱৈজন হৈছে ৰাহুল দ্ৰাবিড়। He is second player to play IPL from Assam. ৰিয়ান পৰাগ become the youngest second IPL player to pick up a wicket. ৰিয়ান পৰাগ wants to become the first player from Assam to play for India. His dream is to score a century at Lord's Interest. ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ 2020ত ৰাজস্থান ৰয়েলছৰ হৈ অসম সন্তান ৰিয়ান পৰাগে চমৎকাৰী প্ৰদৰ্শনেৰে দলটোক জয় কৰোৱাই বিশ্বৰ সন্মুখত তেওঁৰ প্ৰতিভাক দাঙি ধৰিছে। যথেষ্ট চাপত খেলিও পৰাজয়ৰ দুৱাৰদলিৰ পৰা দলটোক উদ্ধাৰ কৰা ৰিয়ান পৰাগক মোৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। এই ধাৰা অব্যাহত ৰাখি ক্ৰিকেট বিশ্বৰ এক অদমনীয় নাম হৈ উজ্বলি থওক ৰিয়ান পৰাগ, এই আন্তৰিকতাৰে কামনা কৰিছোঁ। শেষত ৰিয়ান পৰাগৰ দুখনমান সৰুকালৰ ফটো দি মোৰ ভিডিঅ'টো শেষ কৰিছোঁ। যদি আপোনালোকৰ মোৰ ভিডিঅ'টো চাই অকণমান হ'লেও ৰিয়ান পৰাগৰ বিষয়ে জানিছোঁ বুলি ভাবিছে বা অকণ হ'লেও কিবা এটা জানিছোঁ বুলি ভাবিছে তো ভিডিঅ'টো লাইক কৰি দিব। লাইক কৰাৰ লগে লগে যদি আপুনি ভাবে মোৰ চেনেলটোত আৰু ভিডিঅ' চাব বিচাৰে তেতিয়া ছাবস্ক্ৰাইব কৰি থৈ যাব মোৰ চেনেলটো। তো আজিলৈ বাই বাই, জয় অসম।